नंबर 5 जाने क्या ना আপনার কি আছে? আইতা এই শার্টটো বৰ চিনাকি লগা নাই নে? বাৰু হ'ব এই চোলাটোৰ কথা এৰাচোন এতিয়া এই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা মই ইমান ডাঙৰ ছুপাৰষ্টাৰ জেদ মই কেনেকৈ ভাঙিম আইতা? পিছে এখেতে কিহৰ জেদ কৰিছে? এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত তেওঁ বিয়া পাতিব এইখন গাঁৱৰ তোমাৰ চকুত আছে নেকি কোনোবা ধুনীয়া ছোৱালী? মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া। মই কিন্তু মদ খাওঁ, চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ, কিন্তু বিয়াৰ পিছত এৰি দিওঁ। তেনেহ'লে ঠিক আছে। কালি তোমাৰ কিবা কাম আছে? কাইলৈ বিশেষ তেনেকৈ একো কাম নাই। তেনেহ'লে বোলা বিয়াখন পাতিম। ঠিক আছে। কি ক'লে আপুনি? গামলা যদি বিয়াখন পাতি লওঁ।